মোৰ ধুনীয়া আৰু আত্মবিশ্বাসী সকলোকে আকৰ্ষণ কৰে। ক'লা জিন্স আৰু বগা টপ পিন্ধি হওক বা গোলাপী ৰঙৰ ড্ৰেছ আৰু হাই হিল পিন্ধি হওক, যাদুৰ সৰলতা আছে। শেহতীয়াকৈ মোৰ স্বামীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে বেংকৰ ঋণৰ প্ৰয়োজন। কাৰণ ব্যৱসায়টো মোৰ নামৰ, ঋণৰ দায়িত্বও মোৰ। এদিন ৰ'দঘাই দুপৰীয়া মই বেংক পালোহি। ক'লা জিন্স আৰু বগা ক্ৰপ টপ পিন্ধি মোৰ চুলিখিনি ক'লা আৰু হাঁহিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। লোন কাউণ্টাৰখন দেখালোঁ। লগে লগে তাৰ চকু মোৰ ওপৰত ৰৈ গ'লে। মেডাম, ঋণৰ প্ৰক্ৰিয়াত কিছু সময় লাগিব, কিন্তু মই চেষ্টা কৰিম। অমনে কয়, মাতটোত সামান্য দুষ্টামি। মই হাঁহি এটা মাৰি কওঁ, নাই অমন, মই চেষ্টা কৰিব লাগিব। মোৰ বাবে ব্যৱসায়িক সপোন আপোনাৰ ফাইলত আবদ্ধ হৈ থাকিব নালাগে। অমনে হাঁহি হাঁহি কয়, ঠিক আছে, কিন্তু শনিবাৰে আকৌ আহিব লাগিব কাগজ-পত্ৰ কিছুমানত চহী কৰিবলৈ। মই মান্তি হৈ তাৰ নম্বৰটো দি ঘৰলৈ উভতি আহিলোঁ। সেই নিশা মই অমনৰ পৰা মেছেজ আহিল, মেডাম, আপোনাৰ ষ্টাইলটো আচৰিত। বেংকৰ সকলোৱে আপোনাৰ কথা কৈ আছিল। মই লাহেকৈ হাঁহি এটা মাৰি উত্তৰ দিলোঁ যে ষ্টাইলটো ঠিকেই আছে অমনে, কিন্তু ঋণৰ কথা কি ক'ব। দুয়োটা আড্ডাত এটা নাইট ফ্লট আৰম্ভ হ'ল, যিটো মই মজা পাবলৈ আৰম্ভ কৰিলোঁ। শনিবাৰে মই সাজু হৈ বেংক পালোহি। গোলাপী ৰঙৰ মজিয়া ড্ৰেছ পিন্ধিছোঁ, যিয়ে মোৰ ব্যক্তিত্ব বৃদ্ধি কৰি আছে।